নমস্কাৰ আশা কৰো সকলো কুশলে আছে মই আজি আপোনালোকক আগবঢ়াইছো আপোনালোকলৈ এটি ভিডিঅ' যে অতি কম খৰচত আমি কেনেকৈ সোলাৰ এনাৰ্জিৰ জৰিয়তে এখন ঘৰ পোহৰাই তুলিব পাৰো লগতে আমি ফেনো ব্যৱহাৰ কৰিব পাৰো টিভিও চাব পাৰো য'ত ইনভাৰ্টাৰ নালাগে কেৱল সোলাৰ পেনেল বেটাৰীৰ জৰিয়তে ডিসি কাৰেণ্টৰ জৰিয়তে আমি কেনেকৈ এখন ঘৰ পোহৰাব পাৰো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব মই আজিৰ ভিডিঅ'ত সম্পূৰ্ণৰূপে আপোনালোকক সোলাৰ পেনেল ফিটিং কৰাৰ পৰা লাইট জ্বলা ফেন চলোৱা গোটেইখিনি দেখাম গতিকে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ কৰিব এখন সোলাৰ পেনেল মই লৈছো উষাৰ সোলাৰ পেনেল এখন আপোনাৰ 50 ওয়াটৰ মই যেটো বেটাৰী 12 ওয়াটৰ লৈছো গতিকে 50 ওয়াট ঠিকই আছে আপোনাৰ এখন হল উষাৰ সোলাৰ পেনেল 50 ওয়াটৰ এখন পেনেল এখন আপোনাৰ 2200 পৰা 2500 ভিতৰত পাই যাব ঠিক আছে এটো হল সোলাৰ বেটাৰী এক্সাইডাৰ মই এক্সাইডাৰে ব্যৱহাৰ কৰিবলৈ কম যেটো মই নিজে এক্সাইডাৰ বেটাৰী ব্যৱহাৰ কৰিছো ৰিজাল্ট ভাল গতিকে আপোনালোকে এক্সাইডাৰ ব্যৱহাৰ কৰিব পাৰে এটো চাব যে এক্সাইড সোলাৰ বেটাৰী অন্য বেটাৰী নহব যেটো আমি সৰখদতে আমি 12 ভোল্টৰ বেটাৰী পাওঁ এটো নহব এটো সম্পূৰ্ণ সোলাৰ বেটাৰী লাগিব একেই কিন্তু সোলাৰ বেটাৰী তাৰ কিছু ফাংচন বেলেগ ইয়াৰ দাম আপোনাৰ এটো 2018 ৰেট 2018 4900 টকা গতিকে এতিয়া খুব বেছি 5000 5000 ভিতৰত আপোনালোকে 12 ভোল্টৰ এক্সাইড সোলাৰ বেটাৰী পাই যাব আপোনাৰ 2200 বা 2500 ভিতৰত সোলাৰ পেনেলখন পাব 5000 5000 ভিতৰত এক্সাইড বেটাৰী পাব এই হল আমাৰ মুখ্য খৰচ ইয়াৰ পিছত আমাৰ খৰচটো হিমানকৈ নাহে কিন্তু এই ক্ষেত্ৰত মই এটা কথা লক্ষ্য কৰিছো যে ভিতৰৰ অঞ্চলসমূহত কিছু লোকে সোলাৰ পেনেল বেটাৰী ইউজ কৰে কিন্তু তাত এটা লক্ষ্য কৰা গৈছে যে তেখেতসকলে সোলাৰ চাৰ্জ কন্ট্ৰোলাৰটো ব্যৱহাৰ নকৰে তাৰ ফলত তেখেতসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় যেনে ধৰক বেটাৰীটো অননিয়া কৰিবলগীয়া হয় সোলাৰ প্লেটখন অননিয়া কৰিবলগীয়া হয় কিন্তু এই সোলাৰ চাৰ্জ কন্ট্ৰোলাৰখন যদি ব্যৱহাৰ কৰে তেতিয়াহলে আপোনালোকে সোলাৰ বেটাৰী হওক বা সোলাৰ প্লেটখন লৈ ঘূৰি ফুৰিব নালাগে সোলাৰ প্লেটখন নিশ্চিত ঠাইত থৈ দিয়ক বেটাৰী থৈ দিয়ক সি নিজৰ সংযোগ নিজে কৰিব এখন মই সম্পূৰ্ণ আপোনালোকক আনবক্সিং কৰি ফিটিং সম্পূৰ্ণ লোডৰ সৈতে দেখাম এটো হল সোলাৰ চাৰ্জ কন্ট্ৰোলাৰ এখন খুবেই জৰুৰী এখন আপোনাৰ 12 বা 24 ভোল্ট 6 এম্পিয়াৰ আৰু এই যে যেটো দেখিছে D2 এটো খুবেই ভাল এটা ব্যৱস্থা এই D2 সুইচটো অন কৰি থোৱাৰ লগে লগে দিনৰ ভাগত আপোনালোকৰ সোলাৰ বেটাৰী ব্যৱহাৰ কৰিব অটোমেটিকলি বন্ধ হৈ যায় আৰু ৰাতি হোৱাৰ লগে লগে জ্বলি যায় গতিকে ঠাণ্ডাৰ দিনত ঠিকই আছে এটো ইউজ কৰি থলে দিলে আমাৰ পুৱা উঠি লাইট নুমাব নালাগে কিন্তু গৰম দিনত আমি যেটো দিনত ফেন ব্যৱহাৰ কৰিবলগীয়া হয় গতিকে সেইটো ব্যৱহাৰ কৰিব নিলে নৰমাল কন্ডিশনত থলেই হল মই এক্সাইডাৰ সোলাৰ চাৰ্জ কন্ট্ৰোলাৰ এই কাৰণে ব্যৱহাৰ কৰিলে কম যে এক্সাইডাৰ সোলাৰ চাৰ্জ কন্ট্ৰোলাৰখনৰ দামটো কম আৰু খুবেই ভাল ৰিজাল্ট অৱশ্যে লুমিনাস বা অন্য কোম্পানীৰ পায় তাত কিছু ফেচিলিটিও আছে দামটো লয় তাক এতিয়া আপুনি মোবাইল চাৰ্জটো কৰিব পাৰে ইয়াত দিনৰ মোবাইল চাৰ্জৰ ব্যৱস্থা নাই মই কিছু সময় পিছত আপোনালোকক সম্পূৰ্ণ আনবক্সিং কৰি ফিটিং উইথ কানেকশ্যন কেনেকৈ কৰিব লাগে মই দেখাই দিম এখনলৈকে খালি আপোনালোকে ভিডিঅ'টো চাব এতিয়া আমি সোলাৰ চাৰ্জ কন্ট্ৰোলাৰটো দেখা পালো আমাক এতিয়া লাগিব আপোনাৰ ডিসি বেটাৰ বাল্ব এটো মই ডিসি বাল্ব লৈছো অৱশ্যে আমি যেটো কম খৰচত এখন ঘৰ চলাৰ কথাটো মই যেটো কৈছো গতিকে হিকানে মই ইনভাৰ্টাৰৰ কথাটো কোৱা নাই ইনভাৰ্টাৰটো হলেটো সম্পূৰ্ণ যেটো এসি কাৰেন্ট তাতেই চলিব কাৰণ ইনভাৰ্টাৰে ডিসি এসিলে কনভাৰ্ট কৰে তাৰ ফলত আমাৰ জেনেৰেলি এসি ফেন লাইট খেয়া চলিব কিন্তু আমি যেটো ইনভাৰ্টাৰ ব্যৱহাৰ নকৰো তেতিয়া আমাক ডিসি বাল্ব লাগিব দাম বৰ বিশেষ নহয় আপোনাৰ 5 ওয়াটৰ বাল্ব 60 টকাত পাই যাব ঠাই বিশেষকৈ 2 টকা কম বেছ হয় কিন্তু 60 টকাত মান পাই যায় 3 ওয়াট 5 ওয়াট পৰাপক্ষত 5 ওয়াটটো ল'ব 3 ওয়াটৰ ভোল্টেজটো কিছু কম হয় 5 ওয়াটৰ ভোল্টেজটো খুবেই ভাল 12 ভোল্টৰ সোলাৰ বেটাৰী এটাত আমি 5 ভোল্টৰ 3 ওয়াট তিনটা বাল্ব দুখন ফেন সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰো টিভিও ব্যৱহাৰ কৰিব পাৰো বস টিভি ব্যৱহাৰ কৰিলে ফেনখন আমি বন্ধ কৰি ৰাখিব লাগিব এখন চলাব লাগিব বা বাল্ব দুটা চলাব লাগিব এটা বন্ধ কৰিব লাগিব গতিকে পাৰি মই আপোনালোকক ফেনখনো চলাই দেখাম এতিয়া মই যেটো বাল্ব দেখুৱালো সোলাৰ চাৰ্জ কন্ট্ৰোলাৰ দেখালো আমি এতিয়া সোলাৰ প্লেটখন কেনেকৈ ফিটিং কৰিব লাগে আমি তালৈ যাওঁ আমি কিনি সকলো যোগাৰ কৰি ললো সোলাৰ প্লেট
সোলাৰ প্লেটখন আমি এনেকৈ উভতাই দিব লাগিব। সোলাৰ প্লেটৰ পিছফালে সোলাৰ প্লেটখনৰ পিছফালে যিটো কোলা বক্স থাকে তাতে আমাৰ কানেকশ্যনটো থাকে। আপোনালোকে ভালকৈ চাব যে এইখন খোলোতে কিছু অকণমান টান হয়, কাৰণ বাহিৰত থাকে বতাহ বৰষুণ পৰিব নালাগে। আপোনালোকে অকণমান জোৰ দিলে খুলি যাব। খুলি যোৱাৰ পাছত এইটো যিটো দেখিছে এইটো হৈ গ'ল আপোনালোকৰ প্লাছ চিন দিয়া আছে। মই আপোনালোকক ভালদৰে দেখুৱাব বিচাৰিছোঁ, এইটো দেখি নাপাব পাৰে। এইটো প্লাছ চিন দিয়া আছে, প্লাছ মাইনাছ চিন দিয়া আছে মাইনাছ। গতিকে একো নাই, ধুনীয়াকৈ আপোনালোকে তাঁৰ দুডাল পকাই বাল্ব খুলি লৈ ইয়াত লগাব নিগেটিভ পজিটিভ। সোলাৰৰ ক্ষেত্ৰত সদায় মনত ৰাখিব যে নিগেটিভ পজিটিভ খুবেই গুৰুত্বপূৰ্ণ। নিগেটিভ পজিটিভ মিক্স হ'লে নহ'ব, নচলিব। গতিকে আমাৰ নিগেটিভ পজিটিভৰ চিন ৰাখিব লাগিব। মই ইয়াতে পজিটিভৰ চিনটো ৰাখিবৰ কাৰণে পজিটিভ তাঁৰডালৰ মূৰটো যিহেতু একে ৰঙৰ ব্যৱহাৰ কৰিছোঁ, গাঁঠি মাৰি লৈছোঁ। আমি জানো যে এইটো পজিটিভ, বা 3ডাল চিনো দি ল'ব পাৰি ইয়াত পজিটিভ নেগেটিভৰ। ঠিক আছে, আমি কানেকশ্যনটো দৈৰ্ঘ্যতা যিমান দূৰলৈ আমাক তাঁৰ লাগে সেই হিচাপে আমি কানেকশ্যনটো উলিয়াই লৈ বক্সটো সুন্দৰকৈ বন্ধ কৰি দিব। যে কিহৰ কাৰণে? কাৰণ আমি প্লেটখন থ'ম, বতাহ বৰষুণ সম্পূৰ্ণ পৰিব, ইয়াতে পানী সোমালে বেয়া হ'ব, কাৰ্বন জমা হ'ব, প্লেটখনে চাৰ্জ নল'ব। গতিকে সেইটো কাৰণে আপোনালোকে ধুনীয়াকৈ প্লেটখন গুৰুত্ব সহকাৰে বন্ধ কৰি দিব। একো নাই, লক ছিষ্টেম আছে, বন্ধ হৈ যাব, খুলি যাব। এতিয়া মই আপোনালোকক দেখুৱাম যে এই সোলাৰ প্লেটখন কেনেকৈ ফিটিং কৰিছোঁ। মই সুবিধা অনুযায়ী এইদৰে টিঙৰ চালিৰ ওপৰত সোলাৰ প্লেটখন এঢলীয়াকৈ দক্ষিণ ফালে দিও কৰা হয়, কিন্তু নালাগে ওপৰ ফালে কৰি দিলেও হয়, মই সেই হিচাপে কৰিছোঁ। গতিকে মই এই হিচাপে সোলাৰ প্লেটখন টিঙৰ চালিৰ ওপৰত থৈ দিলোঁ। আৰু এই দেখিছেই কানেকশ্যন মই যেনেকৈ পজিটিভ নেগেটিভ কানেকশ্যন উলিয়াইছিলোঁ সেই কানেকশ্যনটো এনেকৈ ভিতৰলৈ টানি আনিছোঁ। সোলাৰ প্লেটখন ফিট কৰিলোঁ। এয়া মই এতিয়া দেখুৱাইছোঁ আপোনাক, এইটো 12 ভল্টৰ সোলাৰ এক্সাইড বেটাৰী। এইটো সোলাৰ বেটাৰী 12 ভল্টৰ। গতিকে ইয়াতে আপোনাৰ পানী ভৰাব লাগিব। যেতিয়া কম খায়, কাৰেণ্টৰ হেৰিয়াতকৈ কম খায়, তথাপি পানীটো চাব যে তাক যেতিয়া নিজে তললৈ আহিব তেতিয়া আপোনালোকে পানী ভৰাব। যিটো বেটাৰী পানী পোৱা যায় ডিষ্টিল ৱাটাৰ, সেইটো ভৰাব লাগিব। ঠিক ইয়াতে পইণ্ট আছে, এইটো দেখিছে প্লাছ পইণ্ট টু মাইনাছ পইণ্ট। গতিকে পজিটিভ কাৰেণ্ট ওলাব, নেগেটিভ কাৰেণ্ট ওলাব। ইয়াতে মূৰতে অলপ গ্লিচাৰিন সানিব, ভেচলিন সানিব নালাগে। গ্লিচাৰিনটো থাকিলে সানিলে ভাল, যাতে যিটো বেটাৰীৰ পৰা যিটো খাৰ ওলায় সেইটো নোলায়। গতিকে এনেকৈ বেটাৰীটো কানেকশ্যন কৰি ল'লে এইদৰে আপোনাৰ বেটাৰী কানেকশ্যনটো উলিয়াই ল'লোঁ। উলিয়াই লৈ এনেকৈ ওপৰলৈ লৈ যোৱা হ'ল বেটাৰী কানেকশ্যনটো। আমি এনেকৈ বেটাৰী কানেকশ্যনটো লৈ আহিছোঁ। এইদৰে আপোনাৰ পজিটিভ নেগেটিভ সোলাৰ প্লেনেলৰ বেটাৰী কাৰেণ্ট আনি ঠিক এতিয়া এই যে দেখুৱাইছিলোঁ আপোনাক সোলাৰ চাৰ্জ কণ্ট্ৰলাৰ, এই সোলাৰ চাৰ্জ কণ্ট্ৰলাৰত আমি সংযোগ কৰাম। কেনেকৈ কৰিম চাই থাকিব ভালকৈ। ইয়াতে দেখিছে আপুনি, এইটো হ'ল S+, ইয়াতে দিছে S-। এই মাইনাছত আমি কি কৰিম, সোলাৰৰ পৰা যিডাল পজিটিভ নেগেটিভ তাঁৰ আনিছোঁ সেই তাঁৰডাল সোলাৰ প্লেটৰ পৰা অহা নেগেটিভডাল ইয়াত কানেকশ্যন দিম, পজিটিভডালক ইয়াত দিম। এতিয়া আছে B+, B-। B+ত বেটাৰীৰ পৰা অহা পজিটিভ নেগেটিভ তাঁৰ দুডালৰ B+ত বেটাৰীৰ পৰা অহা পজিটিভডাল দিম, B-ত বেটাৰীৰ পৰা অহা নেগেটিভডাল দিম। এতিয়া থাকি গ'ল L+, L-। L+ত আমি পজিটিভ লোডডাল দিম আৰু L-ত নেগেটিভ। অৰ্থাৎ এই L+, L- লোডৰ জৰিয়তে আমি বেটাৰী আৰু ফেন চলাম। গতিকে মই এই লোডৰ কানেকশ্যনটো এই ধৰণে আনি এখন বৰ্ডত ফিট কৰি লৈছোঁ। AC বৰ্ডেই AC যেনেকৈ ফিটিং কৰোঁ পজিটিভ নেগেটিভ সেই ধৰণে ফিটিং কৰি লৈছোঁ। ফিটিং কৰি ল'লে কি হয়, আপুনি লৰাই ফুৰিব নালাগে, ঘূৰি ফুৰিব নালাগে, কষ্ট নহয়। AC নিচিনা বৰ্ডৰ পৰাই সকলো নিয়ন্ত্ৰণ কৰিব পাৰিব। এতিয়া সোলাৰ কণ্ট্ৰল বৰ্ডত ইয়াতে দেখিছে আপুনি অভাৰলোড। ইয়াতে মই যিটো প্লেটৰ লগত কানেক্ট কৰি দিছোঁ, কানেক্ট কৰা আছে, গতিকে লোড অন হৈ আছে। যেতিয়া অভাৰলোড হ'ব তেতিয়া ইয়াতে ৰঙা হৈ যাব। এতিয়া লোড দি আছে, মানে সোলাৰ চাৰ্জ হৈ আছে বেটাৰী, গতিকে সেউজীয়া জ্বলি আছে। বেটাৰী যেতিয়া ল' হ'ব তেতিয়া ৰঙা চিগনেল পাব,
চাৰ্জিং যেহেতু বেটাৰী হৈ আছে গতিকে হৈ থকাৰ সিগনেলটো আপোনালোকৰ ইয়াত হালধীয়া কৰি দিছে আৰু প্লেটৰ পৰা যে কানেকশ্যন আহি আছে তাৰ সিগনেল সেউজীয়া কৰি দিছে গতিকে ধুনীয়াকৈ হয়তো আপোনালোকে বুজিব পাৰিছে সোলাৰ চাৰ্জ কণ্ট্ৰল এই সোলাৰ চাৰ্জ কণ্ট্ৰলাৰটো নহ'লে আমি সোলাৰ পেনেল সোলাৰ বেটাৰী লৈ বাহিৰলৈ অনা নিয়া কৰি থাকিবলগীয়া হয় এইটো ব্যৱহাৰ কৰিলে আমি এচিৰ দৰে বৰ্ড ব্যৱহাৰ কৰি ধুনীয়াকৈ সোলাৰ ডিচি কাৰেণ্ট ইউজ কৰিব পাৰোঁ এতিয়া আমি দেখুৱাম যে কেনেকৈ সংযোগ কৰোঁ এতিয়া মই ইয়াতে চাব কিন্তু বৰ্ডতো এটা কথা আছে সংযোগতে পজিটিভ নেগেটিভৰ কথা আছে পজিটিভত ৰঙা দিব কোলাত কোলা দিব বা যি ধৰণে থাকে পজিটিভ নেগেটিভটো মিক্স হ'লে বাল্ব নজ্বলে ফেনো নুঘূৰে এতিয়া আমি পজিটিভ নেগেটিভ যিদৰে ঠিক আছে মিলাই ল'লোঁ ঠিক আছে আমি এইটো যিটো বাল্ব লৈছিলোঁ এইটো আমাৰ সোলাৰ বাল্ব দেখিছে নহয় এতিয়া আপোনাৰ সংযোগখিনি গোটেই কৰা আছে যিহেতু আমি সুইচ দিয়াৰ লগে লগে বাল্ব জ্বলি গ'ল দেখিছে মই এটা জ্বলাই দেখাইছোঁ বাকীখিনি সংযোগ কৰা আছে কিন্তু দেখুৱাৰ অসুবিধা এইটো জ্বলি গ'ল গতিকে ভাল উজ্জ্বল পোহৰ সুন্দৰ দিনৰ কাৰণে কম দেখিছে ৰাতি হ'লে ধুনীয়াকৈ জ্বলে মই এনেকুৱা 3টা বাল্ব জ্বলাওঁ 5 ৱাটৰ 5 ৱাটটো পাবলৈ অকণমান টান 3 ৱাট পাই তথাপি চেষ্টা কৰিব 5 ৱাটৰ পোহৰটো ভাল 3 ৱাটৰ পোহৰটো অকণমান কম হয় ঠিক আছে আমাৰ বাল্ব জ্বলি গ'ল এতিয়া আমি মই যে কৈছিলোঁ ডিচি ফেন এইখন হ'ল ডিচি ফেন এখন এচি নহয় এখন ফেন কাৰেণ্টত লগালে জ্বলি যাব গতিকে এইখন এখন সম্পূৰ্ণ ডিচি ফেন এই ফেনখনত একো নাই দুডাল তাঁৰ থাকে সুইচ থাকে হাই ল' সুইচ থাকে সুন্দৰ বতাহ দিয়ে গতিকে আমি এনেকৈ সংযোগ কৰিলোঁ এই সংযুক্ত তাঁৰ আনি বৰ্ডত সোমোৱাই থোৱা আছে মোৰ পজিটিভ নেগেটিভ মিলাই আমি প্লাগ সংযোগ কৰি সুইচ দিলোঁ সুইচ দিয়াৰ লগে লগে আপোনালোকে চাব ফেনখন তীব্ৰ গতিত ঘূৰিব লাগিছে সুন্দৰ বতাহ দিয়ে যথেষ্ট ভাল বতাহ এনেকুৱা দুখন ফেন আপোনালোকে 12 ভল্টৰ বেটাৰীত চলাব পাৰিব মই ভাবোঁ সুন্দৰ বিশেষকৈ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত খুবেই ভাল হয় যিসকলৰ লাইন আছে ধৰক ইনভাৰ্টাৰটো ল'ব পৰা নাই ইনভাৰ্টাৰটো যিহেতু 20-25 হাজাৰ টকা পৰি যায় তেনে ক্ষেত্ৰত আপোনালোকে সোলাৰ বেটাৰীটো ল'লেও আপোনালোকে সুন্দৰকৈ লাইন যোৱাৰ পিছত ইনভাৰ্টাৰৰ কাম কৰিব ধুনীয়াকৈ আপোনাৰ 3টা বাল্ব জ্বলিব ফেন চলিব গতিকে এয়া মই দেখুৱাই দিছোঁ বাল্বো আপোনাৰ জ্বলি আছে ফেনো চলি আছে কোনো ধৰণৰ অভাৰলোড দিয়া নাই মই ডেইলি 3টা বাল্ব 2খন ফেন চলাওঁ যদি আপোনাৰ অভাৰলোড হয় ইয়াতে ৰঙা হৈ জ্বলিব গতিকে সুন্দৰকৈ চলে টিভিটোও চলাব পাৰি খালি কেৱল এখন ফেন বন্ধ কৰিব লাগিব আৰু 2টা বাল্ব জ্বলাব লাগিব টিভিও চলিব গতিকে মই বিশেষকৈ যিসকলৰ পইচা বাজেট কম তেখেতসকলে ইনভাৰ্টাৰটো ল'ব পৰা নাই কিন্তু তেখেতসকলে অকণমান চেষ্টা কৰি যদি সোলাৰ বেটাৰী সোলাৰ পেনেলখন লয় তেতিয়াহ'লে সোলাৰ বাল্ব আৰু ফেনৰ জৰিয়তে ইনভাৰ্টাৰৰ গোটেইখিনি কাম কৰিব ইয়াতে পইচা ৰাহিব এই কাৰণে কাৰণ এটকাও খৰচ নহয় আমি সম্পূৰ্ণ বিদ্যুতৰ ব্যৱহাৰ নোহোৱাকৈ ফেন চলাই আছোঁ লাইট জ্বলাই আছোঁ গতিকে আজি ভিডিঅ'টোত মই আপোনালোকক চেষ্টা কৰিলোঁ যে সোলাৰ পেনেল এখন কেনেকৈ কানেকশ্যন কৰিব পাৰে আৰু খুব বেছি আপোনাৰ 7-8 হাজাৰ টকাৰ ভিতৰত সম্পূৰ্ণ বাজেটত বাল্ব ফেন বেটাৰী পেনেল সকলো পাব আৰু আপোনালোকে যদি ভালকৈ মন কৰিছে তেতিয়া নিশ্চয় সংযোগ কৰিবৰ কাৰণে বাহিৰৰ পৰা মানুহ আনিব নালাগে আপোনালোকে নিজে ভিডিঅ'টো চাই পেলাই সোলাৰ পেনেল সংযোগ কৰিব পাৰিব আৰু আশা কৰিছোঁ মই আপোনালোকক সুন্দৰভাৱে তথ্য দাঙি ধৰিব পাৰিছোঁ যদি কিবা কম হৈছে বা আৰু জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিয়ক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লিংকটো বজাই দিব যাতে মই পঠিওৱা ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পায় ধন্যবাদ